হে দোস্ত মেড ইন নলবাৰী নলবাৰী কিয় হ'ল মেড ইন নলবাৰী কিয় হ'ল গম পাব 2 ডিচেম্বৰত চিনেমা হলত ফিল্মখন আহিব চাব যাব ময়ো যাম মেড ইন নলবাৰী গোটেই টিমটো প্ৰেক্ষাপটক সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া সন্ধিয়ালৈকে স্বাগতম জনাবলৈ লগা হৈছে এতিয়া আছোঁ মই ব্লছম এক্সটিকাত আৰু এইফালে আছে চিঙাৰা আৰু এইফালে আছোঁ আমি চাৰিটা চিঙাৰা আৰু 4জনী আগত লৈ বহি থাকিব নোৱাৰোঁ হয়নে নহয় খাব লাগিব এতিয়া বিশেষ এটা কাৰণত মই ব্লগটো বনাব লগা হৈছে কিয়নো আজি আমাৰ ইয়ালৈ আহি আছে মেড ইন নলবাৰী টি চাৰ্ট দেখিছেনে মেড ইন নলবাৰী এইফালে ব্লগ কৰিছে নে কি কৰিছা ভিডিঅ' মেড ইন নলবাৰী প্ৰডিউচাৰ আৰু কোনোবা কোনোবি আহি আছে কিমান কলা কুশলী আহে নাজানো আহি আছে তেওঁলোক প্ৰমোশ্যনৰ কাৰণে 2 ডিচেম্বৰত আহি আছে সময় আপোনাৰো সময় মোৰো মেড ইন নলবাৰী 2 ডিচেম্বৰত আহি আছে আপোনালোকে চাবলৈ নাপাহৰিব আৰু কি হ'ব কি হ'বলৈ গৈ আছে আপোনালোক দেখাই আছোঁ জাষ্ট ৱেইট মানুহবিলাকৰ যিখিনি আমাৰ এতিয়াৰ আমাৰ ৰিলেশ্যনশ্বিপবিলাক সম্বন্ধবিলাকে পাহৰি যাওঁ কোন কাৰ কিমান আপোন সেই কথাষাৰ আমাৰ চিনেমাখনত চাবলৈ পাব 2 ডিচেম্বৰত আৰু আমাৰ অলমষ্ট আহিলে কিন্তু কেমেৰা ওচৰত এতিয়া অনা নাই কিন্তু আপোনালোকক দেখুৱাই আছোঁ আমি কি কৰিম কি নকৰোঁ গতিকে চাই থাকক অকণমান এইফালে অলমষ্ট আহিলে আমি ভিডিঅ'টো ষ্টাৰ্ট কৰিম কিন্তু আমাৰ কেমেৰামেনজন অহা নাই গতিকে মোৰ ব্লগতে অকণমান ষ্টাৰ্ট কৰি দিছোঁ এইফালে মেড ইন নলবাৰী সৃষ্টিকৰ্তা কিবা এষাৰ ফটককৈ ষ্টাৰ্ট কৰি দিলে একদম ফটককৈ এইবিলাক ফটককৈ মানে মেইনটো হ'বহে আজি মই সদায় কৈ থাকোঁ আজি সিহঁতে ক'ব অ'কে আজি কেমেৰা এইফালে ঘূৰাব দিছে এইফালে ঘূৰাব দিছে কেমেৰা গতিকে ঘূৰাই দিছোঁ যা দেখি কোৱা কেনেকুৱা কি ভাল লাগিছে ইয়াত আমাৰ টিচাৰ হয় ভেৰি হেপী আৰু ক'বলৈ এতিয়া 2 ডিচেম্বৰ সময় আপোনাৰো সময় মোৰো আৰু এইফালে ভাল লাগিছে আহি পেলাই ইয়াত আমাৰ নিজৰে এজন টিচাৰে বা প্ৰফেচাৰে এখন চিনেমা প্ৰস্তুত কৰিছে মেড ইন নলবাৰী 2 ডিচেম্বৰত ৰিলিজ হ'ব চিনেমাখন অসমৰ সকলো চিনেমা হলতে আশা কৰিছোঁ আপোনালোক সকলোৱে চাব বহুত দিনৰ মূৰত আবিৰ্ভাৱ যে কিয় আজি দেখিছা নাই প্ৰমোশ্যনৰ কাৰণে কোনে মাতিলে মোক মাতিব লাগে নেকি মোক মাতিব লাগে নেকি অভিয়াছলি আহিম আজি কিবা এটা ইমান ডাঙৰ এটা কিবা এটা প্ৰেজেণ্ট কৰিছা তোমালোক কাৰণ মই নাহোনে মই নাহিলে নহ'ব চিনেমাখনৰ নাম কি চিনেমাখনৰ নাম কি আছিলে कौन है ये लोग कहाँ से आते हैं এই ঘণ্টা কি আছিলে ক মই আজি কেলৈ আহিছোঁ মানে ইমান ভাল লাগিছে মোৰ মেড ইন নলবাৰী চাবলৈ কাৰণে মই যে ইমান ৱেইট কৰি আছোঁ আজি ৰিলিজ হোৱা নাই বাট ষ্টিল চাবলৈ কাৰণে ৰখি আছোঁ अरे कहना क्या चाहते हो 2 ডিচেম্বৰত আমি একেলগে চাম ন অঁ আমি যাম কিন্তু সময় আপোনাৰো সময় মোৰো সেইটো টেগ লাইন কি হয় সময় আপোনাৰো আপোনাৰো সময় মোৰো আৰু আমি চাবলৈ যামেই কি চাবা 2 ডিচেম্বৰত আমি যে একেলগে এখন চিনেমা চাইছিলোঁ কি আছিলে আমি চব একেলগে চাইছিলোঁ কি আছিলে গানে কি আনে মোৰ কি গানে কি আনে গানে देखा आपने लापरवाही का नतीजा है কি আনে বহুত যুগত ৰিলিজ মোৰ সেইকাৰণে আমি বহুতখিনি তই মিছ কৰি কৰি ভাল লাগিছিলে চাগে সেইকাৰণে সি মানে সেইটো পাহৰিবই পৰা নাই নাই মোৰ শেষ গান হৈছিলে ন মজা এখন আৰু এতিয়া আমি 2 ডিচেম্বৰত একেলগে চাম মেড ইন নলবাৰী মেড ইন নলবাৰী চাম আজি মোৰ বুকুতে বাজে অচিনাকি আবে উপচি পৰে আমাৰ আসাম টক্স আৰু কেইজনমান সাংবাদিক আমাৰ আহিছে মেড ইন নলবাৰী গোটেই টিমটো বাইক ল'বৰ কাৰণে চুৱেটাৰটো খুলি ঠাণ্ডা লাগিছে তথাপিতো আৰু অকণমান আজি আচলতে ব্লগৰ অভিজ্ঞতাত আমি এনেকৈ প্ৰমোশ্যনৰ কাৰণে আমাক মাতি আহিছে প্ৰিয়াক্ষী আৰু দাদাজনে তো মেড ইন নলবাৰী বুলি এখন চিনেমা আহি আছে আমাৰ 2 ডিচেম্বৰত আৰু চিনেমাখন সম্বন্ধৰ ওপৰত মানে এতিয়া বৰ্তমান যে সম্বন্ধবোৰ মানুহৰ মাজত হেৰাই গৈছে সেইটো ওপৰতে ভিত্তি কৰি আমি চিনেমাখন তৈয়াৰ কৰিছোঁ স্ক্ৰীনটো লিখিছে জনকৃষ্ণ ভাগৱতে আৰু 2 ডিচেম্বৰত আমাৰ অসমীয়া এখন চিনেমা আমি সকলোৱে মানে অধীৰ আগ্ৰহেৰে ৰৈ আছোঁ যিহেতু তনুজা আমাৰ ইয়াৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এজন প্ৰবক্তা আৰু আমাৰ নিজৰ চিনেমা সেইখন 2 ডিচেম্বৰত আমি চাবলৈ ৰৈ আছোঁ সময় আপোনাৰো সময় মোৰো
কলাজত সামৰা ছবি পলকতে জিলিকা হাঁহি অকণমান কিবা কিবি বাইট দিলোঁ তনুজা মেজিক নলবাৰীৰ কাৰণে তনুজাৰ চিনেমাখন বহুত আগ্ৰহেৰে ৱেইট কৰি আছোঁ এইফালে কথা পাতি আছে পাতি থাকক তথাপিতো বৰ বেলেগ ঠাণ্ডা লাগিছে চুৱেটাৰটো আগতে দিলে তাৰ পিছৰখিনি পিছত হ'ব তুমি কি কোৱা কিমান এক্সাইটমেণ্ট দেখিছে সিহঁতৰ ভাল লাগিছিলে একদম কণ্টিনিউ কৰাচোন ক্লাছ বন্ধ দি দিলে কেনেকুৱা মজা ন আৰু এইফালে আছে মেড ইন নলবাৰী গোটেই টিমটো আৰু একেলগে সময় আপোনাৰো দৌৰি দৌৰি যাম 2 ডিচেম্বৰ গতিকে আকৌ এবাৰ বহুত বহুত ভাল লাগিলে বহুত বহুত ধন্যবাদ ব্লছম এক্সটিকালৈ অহাৰ কাৰণে বিশেষকৈ তনুজা আৰু ইমান ধুনীয়া এখন অসমীয়া চিনেমা আমাক উপহাৰ দিয়াৰ কাৰণে আৰু গোটেইখিনি মাছ কম ষ্টুডেণ্ট হয়নে ছাৰক সদায় এনেকৈ ছাপোৰ্ট কৰি যাবা আৰু চিনেমা লাগিব আমাক অকল এখনে নহয় এয়া মাত্ৰ আৰম্ভণি বাকীখিনি আছে বঢ়িয়া গতিকে মই ইমানতে মোৰ ব্লগটো সামৰিছোঁ আকৌ এটা নতুন ব্লগৰ সৈতে বৰ প্ৰিয় লগ পাম গতিকে বাই বাই কলাজত সামৰা ছবি পলকতে জিলিকা হাঁহি হে দোস্ত মেড ইন নলবাৰী এখন ফিল্মৰ নামটো শুনাৰ লগে লগে চাগে ভাবিছে কিবা ফানি জমনি কমেডি ফিল্ম কিন্তু কমেডি নহয় এখন বহুত বেছি চিৰিয়াছ ইম্পৰ্টেণ্ট টপিকৰ ওপৰত বনোৱা ফিল্ম মানে মাজুলীৰ পৰা এটা যাত্ৰা আৰম্ভ 3জন মানুহৰ 3জন অচিনাকি মানুহ 3টা ষ্টৰী তো নলবাৰী কিয় হ'ল মেড ইন নলবাৰী কিয় হ'ল গম পাব 2 ডিচেম্বৰত চিনেমা হলত ফিল্মখন আহিব চাব যাব ময়ো যাম